চিৰাৰ চকা বাৰু বনাইছেনে? এক বাটি চিৰাই বহুতখিনি চিৰা চকা হয় আৰু মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ চিৰা চকা কেনেধৰণে বনায়। এইবিধ আপোনালোকে টিফিনতো দিব পাৰিব, লগতে ব্ৰেকফাষ্ট হিচাপেও খাব পাৰিব, বহুত বেছি ভাল হয়। তেনেহ'লে বলকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ইয়াত দেখিছেনে ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণ এৰাৰ নামেই লোৱা নাই। আৰু আজি মই আপোনালোকৰ আগত কি বনাই দেখাম আপোনালোকে ভিডিঅ'টোৰ আৰম্ভণিতে গম পালে। আৰু এনেকুৱা বৰষুণীয়া বতৰত কিছুমান এনেকুৱা ধৰণৰ বস্তু খাবলৈ মন যায়, যিখিনি জ্বলা স্পাইচি এনেকুৱাবিলাক কিছুমান খাবলৈ মন যায়, কুৰকুৰীয়া টাইপৰ। আজি মই বনাম বুলি ভাবিছোঁ চিৰা চকা। আচলতে চিৰাৰে বনাওঁ কাৰণে আৰু লগতে দেখিবলৈ চকাটোৰ নিচিনা হয় কাৰণে চিৰা চকা বুলি কওঁ, কাৰণ আমাৰ দুইটা ল'ৰা ছোৱালীয়ে চিৰা চকা বুলি কয় কাৰণে ময়ো চিৰা চকা বুলিয়ে কৈছোঁ বাৰু। আৰু এইফালে মই চিৰা লৈ লৈছোঁ। চিৰা মই কোনটো লৈ লৈছোঁ, যিটো পোহা বুলি যে লিখি থয় পেকেটটো, সেই পোহা পেকেটটো লৈছোঁ। আৰু সেই পেকেটটোৰ চিৰাখিনি অলপ কোমল হয় আৰু সহজতে কোমল হৈ যায়, সেইকাৰণে লৈছোঁ। আপোনালোকে এইটো চিৰাও ল'ব পাৰে, তেতিয়া অকণমান যেনিবা টানৰ নিচিনা হৈ থাকে। যিহেতু মই এইটো চিৰাটো মঠিব লাগিব অলপ, সেইকাৰণে মই এইটো চিৰা লৈছোঁ। আৰু চিৰাটো মই আচলতে কোনো জোখ লৈ লোৱা নাই, আমাৰ মানুহৰ জোখত, মানে আমাৰ ঘৰৰ মানুহৰ জোখতে লৈ লৈছোঁ। আৰু এইফালে মই চিৰাখিনি লৈ লোৱাৰ পাছত এতিয়া মই পানীৰে ভালকৈ মানে দুবাৰমান ধুই ল'ম। আৰু ধোৱাৰ পিছত কি কৰিম আপোনালোকে ভিডিঅ'টো চাই যাওক, নিশ্চয় গম পাব। চিৰাখিনি এইফালে মই খুব ধুনীয়াকৈ ধুই আনিলোঁ। ধুই অনাৰ পিছত মই এতিয়া মাত্ৰ 5 মিনিট সময় এনেধৰণে ঢাকি থ'ম। ইয়াত পানী নাই, টুকি আনিছোঁ, কিন্তু এনেধৰণে ঢাকিলে চিৰাখিনি খুব ধুনীয়াকৈ ফুলি যাব, সেইকাৰণে মই 5 মিনিটমান ঢাকি ৰাখিম। এইফালে চিৰাখিনি খুব ধুনীয়াকৈ ফুলি আহিলে আৰু কোমল হৈ গ'ল, হাতেৰে এয়া ভাঙি দিলে দেখিছেনে খুব ধুনীয়াকৈ ভাগ খাই গৈছে। এতিয়া মই চিৰাখিনি খুব ধুনীয়াকৈ মই হাতেৰে এনেকৈ খুব জোৰকৈ মঠিম, আটাৰ লাডু নিচিনা কৰিব লাগিব। এই চিৰা চকাটো খাবলৈ খুবেই বেছি ভাল হয়, সেইকাৰণে আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিলোঁ। আপোনালোকে এবাৰ নিশ্চয় বনাই খাব। আৰু এনেকুৱা বস্তুবিলাক বৰষুণীয়া বতৰতো খাই বহুত বেছি ভাল লাগে। সেইকাৰণে যিহেতু বৰষুণ দি আছিলে, মই ভাবিলোঁ চিৰা চকা কেইটামানকৈ বনাওঁ, খাব পাৰিম, সেইকাৰণে আৰু ভাবিলোঁ লগতে ভিডিঅ' এটা কৰি থওঁ। আপোনালোকে যদিহে এনেধৰণে বনোৱা নাই, এবাৰ বনাই খাব পাৰিব। এইফালে চিৰাখিনি মই খুব ধুনীয়াকৈ মঠি আছোঁ। আৰু এই চিৰাখিনি আপোনালোকে মঠিবৰ কাৰণে মিক্সিত দি দিব। মিক্সিত যদি দি দিয়া হয়, তেতিয়াহ'লে মিক্সিটো একেবাৰে বেয়া হৈ যাব। সেইকাৰণে যিমান পাৰে হাতেৰে মঠিবলৈ চেষ্টা কৰিব লাগে। মই হাতেৰে মঠিছোঁ আৰু এটা আটাৰ ডো নিচিনাকৈ মই প্ৰথমতে প্ৰস্তুত কৰি ল'ম। এইফালে চিৰাখিনি খুব ধুনীয়াকৈ মঠি ল'লোঁ। আৰু এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিছোঁ কেইটামান জিৰা, ভজা জিৰা হ'ব নালাগে, কেঁচা জিৰা হ'ব লাগিব। আৰু ইয়াতে মই ব্যৱহাৰ কৰিছোঁ অকণমান চিলি ফ্লেক্স। আপোনালোকৰ কেঁচা জলকীয়া থাকিলে মিহিকৈ কুটি দি দিব পাৰে। আৰু লগতে আদা অকণমান মই খুন্দনাত খুন্দি লৈছোঁ, তেনেকৈ দি দিছোঁ। আৰু অকণমান দি দিছোঁ নৰসিংহ পাত। আপোনালোকৰ যদি ধনিয়া পাত থাকে, তেতিয়াহ'লে ধনিয়া পাতো কুটি দিব পাৰে। আৰু ইয়াতে মই জোখমতে নিমখ দি দিছোঁ। আৰু এতিয়া মই গ্ৰাইণ্ডিংটো ভাল হ'বৰ কাৰণে মই ইয়াত পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ যদি পিঠাগুড়ি নাথাকে কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই অকণমান সানি ল'ম গোটেইখিনি মিলি যোৱাকৈ। আৰু ইয়াতে মই এতিয়া পানী ব্যৱহাৰ কৰিম। পানী ব্যৱহাৰ কৰিলে খুব ধুনীয়াকৈ পিঠাগুড়ি আৰু চিৰা সকলোখিনি মিলি যাব। যদিহে আপোনালোকৰ ঘৰত দৈ থাকে, ইয়াত দৈ ব্যৱহাৰ কৰিব পাৰে। দৈ ব্যৱহাৰ কৰিলেও আৰু বেছি ভাল হয়। এতিয়া হাততে অকণমান পানী লৈ অকণমানকৈ দি খুব ধুনীয়াকৈ গোটেইখিনি লাগি যোৱাকৈ মিলাই ল'ম। পানী একেলগতে সৰহকৈ দিব নালাগে, তেতিয়া পনীয়া হৈ যাব পাৰে। সেইকাৰণে মই পানী অকণমান ছটিওৱাৰ নিচিনাকৈ দি পেলাই এয়া মই খুব ধুনীয়াকৈ এটা ডো প্ৰস্তুত কৰি ল'লোঁ। আৰু এতিয়া মই হাততে অকণমান তেল সানি লৈছোঁ, তেতিয়া খুব ধুনীয়াকৈ এই চিৰা চকাটো বনাব পাৰি, কাৰণ হাতত তেতিয়া লাগি নধৰে। আৰু এতিয়া অকণমানি লাডু এটা লৈছোঁ, আৰু কেনেধৰণে বনাইছোঁ আপোনালোকে ভিডিঅ'টো চাই গ'লে নিশ্চয় গম পাব।
এতিয়া লাডু এটা ঘূৰাই ঘূৰাই খুব ধুনীয়াকৈ বনাই ল'লোঁ। এতিয়া হাতেৰে পেষ্ট কৰি চেপেটা কৰি দিছোঁ আৰু মাজতে এটা আঙুলি ভৰাই পেলাই ফুটা কৰি দিম। আচলতে এইটো মেদু বৰাৰ নিচিনাকৈ বনোৱা হয় আৰু খাবলৈ খুব বেছি ভাল হয়। যদি হাতেৰে আঙুলি সুমুৱালে যদি আঙুলি অলপ লাগি ধৰে তেতিয়াহ'লে এটা পেইন লৈ পেলাই মাছটো ফুটা কৰি পেলাই এনেকৈ বহল কৰিব পাৰে। মই তেনেধৰণেও কৰিছিলোঁ বাৰু। এতিয়া মই অকণমান আঙুলিটোত তেল সানি লৈছোঁ, তাৰপিছত এনেকৈ সুমুৱাই পেলাই এটা ফুটা কৰি ল'ম। এইফালে মই খুব ধুনীয়াকৈ বনাই ল'লোঁ। আঙুলি সুমুৱাই মই তেনেধৰণে ফুটা কৰিছোঁ আৰু যদি আঙুলি সুমুৱালে অকণমান অসুবিধা হয় তেতিয়াহ'লে এটা পেইন সুমুৱাই পেলাই বহল কৰিও দিব পাৰে। তেনেধৰণে গোটেইকেইটা বনাই ল'ব আৰু ময়ো তেনেধৰণে বনাই লৈছোঁ। এইকেইটা চেপ দি থাকোঁতে যদি ড্ৰ'টো অলপ শুকোৱা যেন লাগে তেতিয়া অকণমান পানী দি আকৌ মুঠি ল'ব লাগে। তেনেধৰণে মই মুঠি লওঁ, নহ'লে অকণমান তেল দি পেলাই এনেকৈ মুঠি ল'ব লাগে, তেতিয়া খুব ধুনীয়া হয়। আৰু মই গোটেইকেইটা এনেধৰণেই বনাই ল'লোঁ। এইফালে মোৰ গোটেইকেইটা বনোৱা হৈ গ'ল। মোৰ কমেও 10টামান হ'ল আৰু এইফালে মই জুইকুৰাও জ্বলাই ল'লোঁ আৰু লগতে কেৰাহীখন পাতি দিছোঁ। এইকেইটা যিহেতু ভাজিব লাগিব আৰু আপোনালোকে যদিহে চিৰাৰ পৰা এনেধৰণে বনোৱা নাই এবাৰ বনাই খাই চাব, নিশ্চয় বহুত বেছি ভাল পাব। আৰু ইয়াতে মই এতিয়া তেল ব্যৱহাৰ কৰিছোঁ। এইফালে তেলখিনি সম্পূৰ্ণ গৰম কৰি ল'ব নালাগে, অলপ অলপ গৰম হওঁতে এই চিৰা চকাকেইটা দি দিব, কাৰণ সম্পূৰ্ণ গৰম কৰিলে ভিতৰটো নিসিজিব, ওপৰটো সিজিব। সেইকাৰণে আপোনালোকে পাৰিলে তেলখিনি কম গৰম কৰি ল'ব, তাৰপিছতহে এই চিৰা চকাকেইটা ভাজিব। অলপ সময় তেলত থকাৰ পিছত মই এতিয়া লাহে লাহে ইলুটি সিলুটি কৰি দিছোঁ। আৰু লগালগ ইলুটি সিলুটি কৰি দিব নালাগে, এইটো কাৰণে যাতে ভাগি নাযায়, সেইটো কাৰণে। আৰু অলপ সময় তেলত থাকিবলৈ দিব, মানে তলটো অলপ সিজিব, ভাজ খাবলৈ দিব, তেতিয়াহে অলপ ইলুটি সিলুটি কৰিব লাগে। এয়া মই লাহে লাহে হেতাখনেৰে ইলুটি সিলুটি কৰি দিছোঁ। এইফালে চিৰা চকাকেইটা খুব ধুনীয়াকৈ হৈ গ'ল আৰু চাউণ্ড শুনি গম পাইছে চাগে কিমান ক্ৰিস্পি হৈছে। ইয়াত যিহেতু মই পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ, পিঠাগুড়িটো গ্ৰাইণ্ডিংটো কাৰণেও ভাল আৰু লগতে খুব ধুনীয়াকৈ ক্ৰিস্পি হয়। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰিব যদি বনোৱা নাই। আৰু লগতে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব, টমেট' চচৰ লগত বহুত বেছি ভাল হয় খাবলৈ। আৰু লগতে আপোনালোকে ৰাতিপুৱা খাব পাৰিব বা আবেলি চাহৰ লগতো খাব পাৰিব। চাহৰ লগত খাবলৈও এই চিৰা চকাকেইটা ভাল হয়। এইফালে চিৰা চকা গোটেইকেইটা মোৰ ভাজি হৈ গ'ল আৰু চাওকচোন খুব ধুনীয়াই হৈছে দেখিবৰ কাৰণে। মই ইয়াত কিন্তু হালধি ব্যৱহাৰ কৰা নাই বাৰু। আৰু এতিয়া মই এটা ভাঙি দেখাম আপোনালোকক, কিমান ধৰণে ক্ৰিস্পি হৈছে দেখিছেনে। এয়া চাউণ্ড শুনি গম পাইছে চাগে। এনেধৰণেই হয় আৰু খাবলৈও বহুত বেছি ভাল হয়। আপোনালোকে এবাৰ খাব পাৰিব, আপোনালোকে টমেট' চচৰ লগত হওক বা চাহৰ লগত হওক, চবৰ লগতে এই চিৰা চকাটো বহুত বেছি ভাল হয় খাবলৈ। বনাই মেলি নিজে যিহেতু বনাইছোঁ, কেনেকুৱা হৈছে অকণমান টেষ্ট কৰি চাইছোঁ, বহুত বেছি ভাল হৈছে খাবলৈ। আৰু সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ, কাৰণ মই নিজে খাই পেলাই যদি ভাল পাওঁ তেতিয়াহে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আজি বাৰু এই চিৰা চকাৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিলোঁ।